ওয়েলকাম জব স্টার এডুকেশন 10টা প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ অসম ইতিহাসৰ 1 নম্বৰ প্ৰশ্ন ভাৰতৰ কোন ৰাজ্যত পতংগৰ সংগ্ৰহালয় আছে 1 নম্বৰ মহাৰাষ্ট্ৰ 2 নম্বৰ গুজৰাট 3 নম্বৰ তামিলনাডু 4 নম্বৰ অসম উত্তৰ তামিলনাডুত 2 নম্বৰ প্ৰশ্ন এছিয়াৰ সৰ্ববৃহৎ গাঁওখন ভাৰতৰ কোনখন ৰাজ্যত আছে 1 নম্বৰ অসম 2 নম্বৰ বিহাৰ 3 নম্বৰ মণিপুৰ 4 নম্বৰ মধ্যপ্ৰদেশ অসমত আছে 3 নম্বৰ প্ৰশ্ন হাওৰা ব্ৰিজ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত 1 নম্বৰ কৰ্ণাটক 2 নম্বৰ উৰিষ্যা 3 নম্বৰ অসম 4 নম্বৰ কলিকতা উত্তৰ 4 নম্বৰ কলিকতাত 4 নম্বৰ প্ৰশ্ন কেৰালাৰ ৰাজ্যিক ফল কি 1 নম্বৰ আম 2 নম্বৰ কঁঠাল 3 নম্বৰ আপেল 4 নম্বৰ আঙুৰ 2 নম্বৰ কঁঠাল 5 নম্বৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় চিনেমা সংগ্ৰহালয় ক'ত অৱস্থিত 1 নম্বৰ দিল্লী 2 নম্বৰ মুম্বাই 3 নম্বৰ চেন্নাই 4 নম্বৰ হায়দৰাবাদ উত্তৰ 2 নম্বৰ মুম্বাই 6 নম্বৰ প্ৰশ্ন অসম চুক্তি সম্পাদন কৰা সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল 1 নম্বৰ নৰেন্দ্ৰ মোদী 2 নম্বৰ ইন্দিৰা গান্ধী 3 নম্বৰ ৰাজীৱ গান্ধী 4 নম্বৰ অটল বিহাৰী বাজপেয়ী 3 নম্বৰ ৰাজীৱ গান্ধী 7 নম্বৰ প্ৰশ্ন জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত 1 নম্বৰ উত্তৰাখণ্ড 2 নম্বৰ অসম 3 নম্বৰ মহাৰাষ্ট্ৰ 4 নম্বৰ উত্তৰ প্ৰদেশ উত্তৰ 1 নম্বৰ উত্তৰাখণ্ড 8 নম্বৰ প্ৰশ্ন ভাৰতৰ বন জৰীপ বিভাগ এতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ উত্তৰ 3 নম্বৰ 1981 চনত 9 নম্বৰ প্ৰশ্ন দুধৱা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত 1 নম্বৰ মধ্যপ্ৰদেশ 2 নম্বৰ তামিলনাডু 3 নম্বৰ উত্তৰ প্ৰদেশ 4 নম্বৰ কৰ্ণাটক উত্তৰ 3 নম্বৰ উত্তৰ প্ৰদেশ অৰ্থাৎ শেষৰ প্ৰশ্নটো হৈছে 10 নম্বৰ ভাৰতৰ আটাইতকৈ বেছি কফি উৎপাদক ৰাজ্য কোনখন 1 নম্বৰ কৰ্ণাটক 2 নম্বৰ মহাৰাষ্ট্ৰ 3 নম্বৰ গুজৰাট 4 নম্বৰ উত্তৰ প্ৰদেশ উত্তৰ 1 নম্বৰ কৰ্ণাটক ধন্যবাদ